হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক প্ৰজ্ঞান জিকে পইণ্টলৈ ৱেলকাম। আজি আমি কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে যাব, ভাল লাগিলে ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসমৰ আটাইতকৈ কম সাক্ষৰতা হাৰ থকা জিলাখনৰ নাম কি? উত্তৰ ধুবুৰী। ব্ৰহ্মপুত্ৰ নদীত থকা প্ৰথম দলংখনৰ নাম কি? উত্তৰ শৰাইঘাট দলং। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীজনৰ নাম কি? শুদ্ধটো সৈয়দা আনোৱাৰা তাইমুৰ। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া? ভূপেন হাজৰিকা। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত প্ৰথম অসমীয়া? গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম চাহ খেতিয়ক? মণিৰাম দেৱান। প্ৰথম অসমীয়া ৰাষ্ট্ৰদূত? উপেন বড়ো। প্ৰথম অসমীয়া স্নাতক উপাধি প্ৰাপক? আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? আপোনালোকে যদি উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত জনাব। ধন্যবাদ।